নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকক স্বাগতম জনাইছোঁ তোমালোকৰ মৰমৰ ইউটিউব চেনেল ষ্টাডি ইন এছামিছলৈ। আজি তোমালোকৰ সন্মুখত এটা নতুন ভিডিঅ' লৈ আহিছোঁ আৰু এই নতুন ভিডিঅ'ত তোমালোকক ক'ব বিচাৰিছোঁ HSLC 2020 যিটো হ'ব সেই পৰীক্ষাত যিবোৰ ইম্পৰ্টেণ্ট এছে আছে কমন এছে আছে সেইখিনি এছামিছৰ অনলি এছামিছৰ যিখিনি মষ্ট ইম্পৰ্টেণ্ট কমন এছে যিখিনি অহাৰ একেবাৰে মেক্সিমাম চান্স আছে সেই এছেবোৰৰ বিষয়ে আৰু যিকেইটা এছে চালে তোমালোকে 100% তোমালোকৰ পৰীক্ষাত লিখিব পাৰিবা আৰু পৰীক্ষাত আহিব বুলিও গ্যাৰান্টি দিব পাৰি। যে নহওক চোৱা এই এছে কেইখন এছেখন চোৱাৰ আগতে তোমালোকক জনাই থওঁ যদি তোমালোকে এই চেনেলটো এতিয়াও ছাবস্ক্ৰাইব কৰা নাই কৰি লোৱা কিয়নো HSLCৰ কাৰণে যিখিনি ইম্পৰ্টেণ্ট কুৱেশ্যন তথা যিবোৰ কমন কুৱেশ্যনছ আহিব পাৰে সেইবোৰ দিয়া হয়। অতি সোনকালে ছাবস্ক্ৰাইব কৰা আৰু তোমাৰ বন্ধুসকলৰ লগত শ্বেয়াৰ কৰা। বলা যি এছে কেইখন আছে এছে কেইখন চাই লওঁ। তোমালোকৰ যি 1 নম্বৰ এছেটো হ'ল সেইটো হ'ল তোমাৰ প্ৰিয় গ্ৰন্থ বা তুমি ভাল পোৱা এটা কিতাপৰ নাম। তোমাৰ প্ৰিয় গ্ৰন্থ এই এছেখন এইবাৰ 2020ত অহাৰ মেক্সিমাম চান্স আছে আৰু তোমালোকে এইটো ভালকৈ চাই ল'বা। তাৰপিছতে এটা আছে সেইটো হ'ল তোমাৰ প্ৰিয় সাহিত্যিক। তোমাৰ প্ৰিয় সাহিত্যিকটো তোমালোকে চাই ল'বা কিয়নো কেতিয়াবা তোমাৰ প্ৰিয় সাহিত্যিকটো আহিব পাৰে তোমাৰ প্ৰিয় গ্ৰন্থৰ সলনি। এই দুটাই তোমালোকৰ মষ্ট ইম্পৰ্টেণ্ট। লগত চাবা অসমৰ প্ৰাকৃতিক সম্পদ। অসমৰ যি প্ৰাকৃতিক সম্পদ আছে এই প্ৰাকৃতিক সম্পদবোৰৰ বিষয়ে চাবা। এইটো তোমালোকৰ কাৰণে এটা ইম্পৰ্টেণ্ট এছে হয়। ইয়াৰ পিছৰ যি কুৱেশ্যনটো আছে যি এছেটো আছে সেইটো চোৱা সেইটো হ'ল অসমৰ বানপানী। যি অসমৰ বানপানীৰ বিষয়ে লিখিব লাগে এইটো তোমালোকৰ মষ্ট ইম্পৰ্টেণ্ট এছে আৰু এই এছেও তোমালোকৰ পৰীক্ষাত অহাৰ চান্স আছে। 5 নম্বৰ যি এছে আছে 5 নম্বৰ এছেটো চোৱা আৰু এইটো মষ্ট ইম্পৰ্টেণ্ট হয়। এইটো হ'ল পৰিৱেশ প্ৰদূষণ। এইটো তোমালোকৰ এইবাৰ 20 চনত অহাৰ মেক্সিমাম চান্স আছে। লগতে যদি আৰু তুমি বেলেগ এছে চাব বিচাৰা তেতিয়াহ'লে তোমালোকে কুটিৰ শিল্প তাৰপিছত লাইব্ৰেৰী যিটো পুথিভঁৰাল সেইবোৰৰ বিষয়েও চাব পাৰা। যদি তোমালোকৰ ভিডিঅ'টো ভাল লাগিছে চেনেলটো ছাবস্ক্ৰাইব কৰিবা আৰু তোমাৰ বন্ধুসকলৰ লগত শ্বেয়াৰ কৰিবা। ধন্যবাদ ভিডিঅ'টো চোৱাৰ